সৰ্বপ্ৰথমত মই AICCৰ সভানেত্ৰী সোনিয়া গান্ধী, উপসভাপতি ৰাহুল গান্ধী, আমাৰ APCCৰ ভূপেন বৰা ছাৰ, আমাৰ উপদলপতি ৰফিউল ইছাদ ছাৰ, দেৱৰত ছাৰ আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ ছাৰ সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ যাচিলোঁ। তেখেতসকলে মোক ইয়াত মনোনয়ন দিবলৈ মোক মনোনীত কৰিছে, তাৰ কাৰণে সিহঁতক ধন্যবাদ দিছোঁ। ইয়াত আমি যিটো নমিনেশ্যন দিছোঁ ইয়াৰ স্থিতি ভাল, আজিলৈ কংগ্ৰেছৰ স্থিতি ভাল। আমি দেখি আহিছোঁ যোৱা দিনবোৰত যেনেকৈ আমাৰ কংগ্ৰেছৰ চৰকাৰে ইয়াত আছিলে ভূপেশ ৰুডৰ সময়ত, সেই আহালৈ আমি আশা কৰিছোঁ নিশ্চয় আমি ইয়াৰ স্থিতি ভাল। যেহেতু দীৰ্ঘদিনৰ পৰা আপোনালোকৰ BTC বা BTRত আপোনালোকৰ যিখিনি কমিটি আপোনালোকে নিৰ্বাচন কৰা নাই বিধানসভা বা লোকসভা সমষ্টি, এই ক্ষেত্ৰত আপোনালোকে বিধানসভা নিৰ্বাচনত এইবুলি প্ৰাৰ্থীটো আপোনালোকে আগবাঢ়িছে কি আপোনালোক কিমান কি হ'ব? নাই, আমি চাওক যোৱাবাৰ আমি মহাজোঁটত আছিলোঁ, BPFৰ লগত চৰকাৰে আছিলে, সেইকাৰণে আমি BTCত আমি এই সুযোগ পোৱা নাছিলোঁ। কিন্তু এবাৰ আমাক APCয়ে এই সুযোগ দিয়াৰ কাৰণে বহুত উৎসাহ হৈছে আমাৰ মানুহ, ইয়াৰ যিমান সমষ্টিৰ মানুহ উৎসাহ হৈছে আৰু সকলোৱে আমি আশা কৰিছোঁ এই সমষ্টিখন আমি নিশ্চয়